নমস্কাৰ, মোৰ নাম শ্ৰী দেবজিত ডেকা। মোৰ ঘৰ জাজুৰী পাণবাৰী, এখন সৰু গাঁও, যিখন আমাৰ পাণবাৰী বুলি ক'লে সকলোৱে চিনি নাপায় যেনিবা, এনে জাজুৰী বুলি ক'লে সকলোৱে চিনি পায়। এতিয়া লকডাউনৰ বাবে আমি ঘৰৰ পৰা বাহিৰত ওলাব পৰা নাই। সকলোৱে তেনেকৈ আছে যেন তেনেকৈ থাকক আৰু অসমখন ৰক্ষা কৰক। আমি ঘৰৰ ভিতৰতে এতিয়া বিহু বন্ধ, সকলো বন্ধ। আমি এতিয়া বৰ্তমান ক'তো একো কৰিব নোৱাৰোঁ। অৱশ্যে আমি বিহু বুলি ক'লে ভাল পাওঁ। এতিয়া তাৰ এতিয়া গোটেই বন্ধ হ'ল যেতিয়া আমি কি কৰিম, উপায়টো নাই। আমি ভিতৰতে এনেকেই অলপ ধেমালি কৰি আছোঁ আৰু তাই দুটামান আমি বিহু আজি গাব ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰি দিয়ে যেন। অ দেহি এই মাজনিশা কান্দিলে ঐ বিৰহী কেতে কি ঐ লগৰী হেৰালে বুলি অহায় এই মই জান কান্দিছোঁ ঐ তোমাৰে বেজাৰত ঐ কি জানি এৰিবা বুলি এই কলীয়া ডাৱৰে কান্দে সুৰে সুৰাই, কান্দে সুৰে সুৰাই, কান্দে সুৰে সুৰাই, হালোৱাৰে মুখলৈ, হালোৱাৰে মুখলৈ চাই, সৰুৰে পৰা গৰু চৰাই চৰাই, গৰু চৰাই চৰাই, গৰু চৰাই চৰাই, বয়সে মোৰ ভটিয়াই, বয়সে মোৰ ভটিয়াই যায়। অহায় ললিতীয় হৈ বৰা ধানৰ লেচিয়া, বানিবি যেতিয়া, বানিবি যেতিয়া, কোলা ৰাগ তুৰিব, কোলা ৰাগ তুৰিব তো এহায় ললিতীয় হৈ তোকে নুকুজিম বুলি গলোহেঁতেন লাহৰি, গলোহেঁতেন লাহৰি, ময়ে যে দুখীয়া মোৰে হেৰা ললিতীয় কথাৰনো কথা লাগি গাঁৱনো গ'ল সৰকিয়, এতিয়ানো কি কৰ, এতিয়ানো কি কৰ ক এই দলে কাটি এহায়ো জানৈ মহক নুখুৱাইছিলোঁ, গলে ধৰাইছিলোঁ মহত ভাঙি চাপৰিত বান্ধি, খেতি চাপৰি অহায়ো জানৈ তোমাকে লগ পাইছিলোঁ, কথাই যে সুধিছিলোঁ কেতিয়া খুৱাবাহি, কেতিয়া খুৱাবাহি ৰান্ধি। মুঠিতে ধৰি লৈ ভাবোঁ মই নাঙল, ৰোৱনী নাই খাওন, দাৱনী নাই আঘোণ, দলে চপাওঁ দুপুৰা, দলে চপাওঁ দুপুৰা, খেতি কৰোঁ মাই তোকে আনিম বুলি খাই মইনা
মাটি কুলি বন্ধকত খাজিলো মই বৰে ঘৰ মচিবি নেউকৈ ভেটি। নমস্কাৰ, অলপ বাঁহীকে বজাওঁ।